কৃষকসকলৰ বাবে সুখবৰ যিসকল কৃষকে এতিয়ালৈকে পিএম কিষাণৰ টকা পোৱা নাই পিএম কিষাণত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল কৃষকৰ বাবে এতিয়া নতুনকৈ অনলাইন এপ্লাই আৰম্ভ হৈছে নতুন আপডেট এতিয়া পিএম কিষাণৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব যদি একসেপ্ট হৈ যায় তেনেহলে নিশ্চয় আপুনি পিএম কিষাণৰ পৰা লাভ উঠাব পাৰিব মই আজি এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে পিএম কিষাণৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব ইয়াৰ ফুল প্ৰসেছ মই এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু এই ধৰণৰ ভিডিঅ' পোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক পিএম কিষাণৰ বাবে অনলাইন কৰিবলৈ আপোনাৰ গুগল ব্ৰাউজাৰ ওপেন কৰিব লাগিব আৰু পিএম কিষাণ লিখি সাৰ্চ কৰি দিব লাগিব যেতিয়া সাৰ্চ কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব পিএম কিষাণ ইয়াত ক্লিক কৰি দিব তাৰ পিছত অলপ তলফালে আহিব ইয়াত চাওক দিয়া হৈ আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ফৰ্ম ইয়াত দুটা অপচন আহিছে এটা হল ৰুৰাল আৰু এটা হল উৰবান আপোনাৰ যেটো হয় হেতু আপুনি সিলেক্ট কৰি দিব তাৰ পিছত এন্টাৰ আধাৰ নম্বৰ ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব তাৰ পিছত মোবাইল নম্বৰ ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব তাৰ পিছত ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰি দিব তাৰ পিছত এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু গেট ওটিপিত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা ওটিপি পঠিয়াব ওটিপিটো ইয়াত বহুৱাই দিব তাৰ পিছত এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব তাৰ পিছত সাবমিটত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইলত আধাৰ কাৰ্ডৰ এটা ওটিপি পঠিয়াব আপুনি যেটো আধাৰ কাৰ্ড নম্বৰ দিছিল হেতু আধাৰ কাৰ্ডত যেটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে হেতু মোবাইলত এটা ওটিপি পঠিয়াব ওটিপিটো ইয়াত বহুৱাই দিব তাৰ পিছত ভেৰিফাই আধাৰ ওটিপিত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এপ্লিকেশনৰ ফৰ্মটো খোল খাব এইটো ফৰ্ম আপোনাৰ ফিল আপ কৰিব লাগিব ইয়াত ষ্টেটটো নিজে নিজে সিলেক্ট হৈ আছে তাৰ পিছত ইয়াৰ পৰা ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব তাৰ পিছত ইয়াৰ পৰা সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব তাৰ পিছত ইয়াৰ পৰা ব্লকটো সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত ভিলেজটো সিলেক্ট কৰি দিব তাৰ পিছত ফাৰ্মাৰ নেমটো নিজে নিজে আহি যাব তাৰ পিছত ইয়াৰ পৰা ক্যাটেগৰীটো সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত ফাৰ্মাৰ টাইপ আপোনাৰ যেটো হয় হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰ পিছত টাইপ অফ আইডেন্টিটি প্ৰুফ এটো নিজে নিজে আহি যাব তাৰ পিছত অলপ তলফালে আহিব ইয়াত আধাৰ নম্বৰ নিজে নিজে আহি যাব মোবাইল নম্বৰ নিজে নিজে আহি যাব তাৰ পিছত এড্ৰেছটো ইয়াত নিজে নিজে আহি যাব তাৰ পিছত পিন কোড আহি যাব ফাদাৰ্স নেম আহি যাব তাৰ পিছত ইয়াত ল্যান্ড ৰেজিষ্ট্ৰেচন নম্বৰটো আপুনি ইয়াত বহুৱাই দিব তাৰ পিছত ৰেশন কাৰ্ড নম্বৰটো ইয়াত বহুৱাই দিব তাৰ পিছত ডেট অফ বাৰ্থ নিজে নিজে আহি যাব তাৰ পিছত ইয়াত আছে চাওক আৰ ইউ একসেপ্ট ফৰ পিএম কিষাণ মনধন যোজনা ইয়াত সিলেক্ট কৰি আপুনি ইয়েস কৰি দিব তাৰ পিছত ইয়াত চাওক দিয়া হৈ আছে উইনাৰশিপ ল্যান্ড হোল্ডিং আপোনাৰ ল্যান্ডটো যদি সিঙ্গেল হয় সিঙ্গেল সিলেক্ট কৰিব আৰু যদি জয়েন হয় তেনেহলে জয়েন সিলেক্ট কৰি দিব তাৰ পিছত অলপ তলফালে আহিব তাৰ পিছত ল্যান্ড ৰেকৰ্ড দিব লাগিব ল্যান্ড ৰেকৰ্ড দিয়াৰ বাবে ইয়াত চাওক এড আছে এডত ক্লিক কৰি দিব যেতিয়া এডত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব ইয়াত চাওক দিয়া আছে খাতা নং ইয়াত খাতা নম্বৰটো বহুৱাই দিব মাটিৰ যেটো পাট্টা নম্বৰ আছে পাট্টা নম্বৰটো ইয়াত বহুৱাই দিব তাৰ পিছত ইয়াত দাগ নম্বৰটো বহুৱাই দিব তাৰ পিছত আছে এৰিয়া ইন হেক্টৰ আপোনাৰ মাটি কিমান হেক্টৰ মাটি আছে ইয়াত বহুৱাই দিব তাৰ পিছত আছে ল্যান্ড ট্ৰান্সফাৰ ষ্টেটাস আপুনি কোন চনৰ পৰা মাটিটো ইউজ কৰি আছে ইয়াত দুটা অপচন দিয়া হৈ আছে এটা হল বিফৰ 1 to 2019 আৰু এটা হল আফটাৰ 1 to 2019 যদি মাটিটো 1-2-2019 আগৰ পৰা ইউজ কৰি আছে তেনেহলে প্ৰথমটো সিলেক্ট কৰি দিব আৰু নহলে দ্বিতীয়টো সিলেক্ট কৰি দিব তাৰ পিছত আছে চাওক ল্যান্ড ট্ৰান্সফাৰ ডিটেইলছ আপুনি মাটিটো কাৰ পৰা লৈছে কেনেকৈ আপুনি মাটিটো আনিছে ইয়াত ক্লিক কৰি দিব ইয়াত অপচন কিটা ওলাই আহিব প্ৰথমটো আছে ডেট অফ হাজবেণ্ড তাৰ পিছত ডেট অফ ফাদাৰ আপোনাৰ যেটো হয় ইয়াৰ পৰা আপুনি সিলেক্ট কৰি দিব তাৰ পিছত ল্যান্ড ডেট বেষ্টিং আপুনি ইয়াত ডেটটো বহুৱাই দিব তাৰ পিছত এডত ক্লিক কৰি দিব যেতিয়া এডত ক্লিক কৰি দিব আপোনাৰ মাটিটো ইয়াত এড হৈ যাব পিছত অলপ তলফালে আহিব ইয়াত চাওক দিয়া হৈ আছে আপলোড সাপোৰ্টিং ডকুমেন্ট ইয়াত ডকুমেন্ট আপলোড কৰিব লাগিব প্ৰথমটো হল ল্যান্ড ডকুমেন্ট তাৰ পিছত হল আধাৰ কাৰ্ড এই দুইটা আপোনাৰ আপলোড কৰিব লাগিব ডকুমেন্ট আপলোড কৰাৰ বাবে সুইচ ফাইলত ক্লিক কৰি দিব আপুনি আগতীয়াকৈ স্ক্ৰিন কৰি ৰাখি থব তাৰ পিছত ইয়াৰ পৰা আপুনি এটো ডকুমেন্ট আপলোড কৰি দিব তাৰ পিছত আধাৰ কাৰ্ড আপলোড কৰাৰ বাবে সুইচ ফাইলত ক্লিক কৰি দিব আগতীয়াকৈ স্ক্ৰিন কৰি ৰাখি থব তাৰ পিছত ইয়াত আপলোড কৰি দিব
তাৰপিছত সেভত ক্লিক কৰি দিব। যেতিয়াই সেভত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। এনেকৈ আপুনি PM কিষাণৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।